মই এতিয়া বৰ্তমান আছো পানীৰ মাজত ৰাম আমাৰ ফালেও বানপানী গাইস ওয়েলকাম টু মাই নিউ ভিডিঅ' তো আজি আমাৰ ফালেও আচলতে বানপানী আহিছে গতিকে হেৰি কৈছো আপোনাক এয়া চাওক মই এতিয়া আছো খেতি পথাৰৰ মাজত খেতি পথাৰত মানে ইমান পানী হৈছে বৰ্তমান গতিকে চাৰিওফালে বানপানী এয়া চাওক আপোনালোকে দেখি পাইছেনে বানপানী চাৰিওফালে এইপিনে যাব নোৱাৰি পিছফালে এইফালে বহুত পানী হৈছে নদীটোৰ পৰা পুৰা আহিছে ওলাই আহিছে পানী চাওক হ'লে আমাৰ ফালে ইমান ভয়ংকৰ নহয় বানপানীটো ইমান টেনশ্যন ল'বলগীয়া হোৱা নাই আৰু মানে বস্তু বাহিনী বা ঘৰত ইমান সেনেকৈ পানী সোমাই যোৱা নাই আমাৰ ফালে আচলতে গাইছ একদম নৰ্মেল বানপানী হৈছে যিটো নেকি ইমান চিন্তা কৰিবলগীয়া বিষয় নহয় তথাপিতো আপোনালোকক দেখুৱাইছোঁ আৰু কেনেকুৱা চিটুৱেশ্যন হৈছে কোনোবা ঠাইত ৰাস্তাৰে পানী পাৰ হৈছে আপোনালোকক দেখুৱাম গতিকে গাইছ চাই থাকক ভিডিঅ'টো এয়া চাওক পানী আমাৰ ফালেও বানপানী আহিছে গাইছ নাই মাত্ৰ এটাই কম যে সেই পানীখিনি যাতে 3-4 দিনৰ ভিতৰত ক্লিয়াৰ হয় নহ'লে খেতি পথাৰ গোটেইসমূহ যিবিলাক ৰোৱা আছে সেইবিলাক চব তল গৈছে না গতিকে পচি যাব আৰু তাৰপিছততো কঠীয়া নাই গোটেইবিলাক কঠীয়া সকলোৰে মানে তোলা হৈছে ৰোৱা পোতা হৈছে গতিকে আকৌ ক'ত কঠীয়া হ'ব গতিকে এইখিনি পানী যাতে জল্দি 3-4 দিনৰ ভিতৰত নোহোৱা হৈ যায় তাৰে কামনা কৰিছোঁ একদম সাগৰৰ নিচিনা দেখাইছে একদম সাগৰ কোনো কথা নাই আমাৰ ওচৰত এইবিলাক পাহাৰ আছে দূৰত এইবিলাক পাহাৰ আছে যদি বেছি হৈ যায় সেই পাহাৰবিলাকত উঠিম পূৰা গৰু চৰু লৈ কিনে বস্তু বাহিনী লৈ কিনে যদি আজি আকৌ সেমেকা কৰিছে বতৰটো যদি আজি আৰু বৰষুণ আহে কিন্তু বহুত পানী হ'ব